নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আন এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি তোমালোকৰ ওচৰত আন এটা নতুন ভিডিঅ'লৈ মই উপস্থিত হৈছোঁহি। ভিডিঅ'টোৰ বিষয় হৈছে অসমীয়া ৰচনা লাইব্ৰেৰী অথবা পুথিভঁৰাল। গতিকে এই ৰচনাটো তোমালোকৰ পৰীক্ষাত দশম শ্ৰেণী দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। গতিকে ৰচনাটো কেনেদৰে তোমালোকে লিখিব লাগিব বা কেনেদৰে লিখিলে তোমালোকে সহজে ভাল নম্বৰ প্ৰাপ্ত কৰিব পাৰিবা, তাৰ বাবে মই তোমালোকৰ ৰচনাটো সহজভাৱে সৰলভাৱে প্ৰস্তুত কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা আৰু যিমান পাৰা ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চোৱা আৰু তোমালোকৰ কিবা যদি ডাউট থাকে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত তোমালোকৰ ডাউটটো প্ৰকাশ কৰিবা। লাইব্ৰেৰী জ্ঞানৰ ভঁৰাল। আৰম্ভণি। লাইব্ৰেৰী এনে এটা শব্দ যাৰ সৈতে জড়িত হৈ আছে জ্ঞান, শিক্ষা আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। এই স্থানটোৱে প্ৰদান কৰে অসীম জ্ঞানৰ ভঁৰাল, য'ত অধ্যয়ন আৰু জ্ঞান অৰ্জন কৰিব বিচৰা লোকসকলে বিচাৰি পায় নিজা প্ৰয়োজনীয় তথ্য। অসমৰ পটভূমিতো লাইব্ৰেৰীৰ অৰিহণা বিৰাট। এই প্ৰবঞ্চত আমি লাইব্ৰেৰীৰ গুৰুত্ব, ইয়াৰ ক্ৰিয়াকলাপ আৰু অসমৰ লাইব্ৰেৰীৰ অৱস্থা সম্পৰ্কে আলোচনা কৰিম। লাইব্ৰেৰীৰ গুৰুত্ব। লাইব্ৰেৰীৰ মুখ্য কাৰ্য হ'ল জ্ঞানৰ সংগ্ৰহ আৰু বিতৰণ। পুথিভঁৰালৰ ৰূপত এই স্থানত সংৰক্ষিত থাকে বিভিন্ন বিষয়ৰ কিতাপ, আলোচনী, প্ৰতিবেদন আৰু আন বহুতো লেখনি। শিক্ষাৰ্থী, গৱেষক আৰু সাধাৰণ পঢ়ুৱৈসকলৰ বাবে লাইব্ৰেৰী হৈছে এক অমূল্য সম্পদ। ইয়াত পোৱা যায় ইতিহাসৰ পুৰণি পুথি, বিজ্ঞানৰ নৱতম গৱেষণা, সাহিত্যৰ মণিমুক্তা আৰু বহু মূল্যৱান গ্ৰন্থ। লাইব্ৰেৰী এজন ব্যক্তিক মাত্ৰ শিক্ষিত কৰাই নহয়, ই সমাজকো উন্নত কৰে। লাইব্ৰেৰীৰ ক্ৰিয়াকলাপ। লাইব্ৰেৰীৰ বিভিন্ন ক্ৰিয়াকলাপৰ ভিতৰত উল্লেখযোগ্য হৈছে কিতাপৰ সংগ্ৰহ আৰু সংৰক্ষণ। লাইব্ৰেৰিয়ানৰ দ্বাৰা পুথিৰ সংগ্ৰহ, সংৰক্ষণ আৰু শ্ৰেণীবিভাজন কৰা হয়। পুথি আৰু আন প্ৰয়োজনীয় তথ্যসমূহ সুবিন্যস্তভাৱে ৰখা হয় যাতে পঢ়ুৱৈৰ বাবে সহজে উপলব্ধ হয়। পঢ়া আৰু গৱেষণাৰ সুবিধা। লাইব্ৰেৰীত পঢ়া আৰু গৱেষণাৰ সুবিধা উপলব্ধ থাকে। ইয়াত অনলাইন ৰিচ'ৰ্চ, কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যৱস্থাও থাকে। বিশেষ কৰ্মশালা আৰু আলোচনী। লাইব্ৰেৰীয়ে বিভিন্ন অনুষ্ঠান, কৰ্মশালা, আলোচনী আয়োজন কৰি শিক্ষাৰ্থী আৰু পঢ়ুৱৈসকলক নতুন তথ্য আৰু জ্ঞানৰ লগত সম্পৃক্ত কৰায়। অসমৰ লাইব্ৰেৰীৰ অৱস্থা। অসমত বহু ঐতিহাসিক আৰু নতুন লাইব্ৰেৰী আছে। কল্পনা চেত্ৰীৰ লাইব্ৰেৰী, গুৱাহাটী বিশ্ববিদ্যালয় লাইব্ৰেৰী, যোৰহাট কলেজ লাইব্ৰেৰী আদিয়ে অসমৰ শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান ৰাখিছে। কিন্তু এতিয়াও গ্ৰামাঞ্চলৰ বহু ঠাইত লাইব্ৰেৰীৰ অভাৱ দেখি পোৱা যায়। নগাঁৱৰ পৰা নলবাৰীৰ বহু গ্ৰামত শিক্ষাৰ সুবিধা বৰ্তমানলৈ পৰিসীমিত হৈ আছে। বিগত কিছুমান বছৰত অসমৰ লাইব্ৰেৰী ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ডিজিটেল লাইব্ৰেৰী, মোবাইল লাইব্ৰেৰীৰ উদ্যোগে গ্ৰামাঞ্চললৈ শিক্ষাৰ পোহৰ ছটিয়াই দিয়াৰ চেষ্টা চলাইছে। উপসংহাৰ। লাইব্ৰেৰী সকলোৰে বাবে একেভাৱে উপকাৰী। এই স্থানটো হ'ল জ্ঞানৰ কেন্দ্ৰ, য'ত পঢ়ুৱৈয়ে পায় অপাৰ জ্ঞান। অসমৰ লাইব্ৰেৰীৰ পৰিসৰক অধিক বিস্তৃত আৰু উন্নত কৰি তোলাৰ দিশত আমি সকলোৱে একেলগে হৈ কাম কৰাৰ প্ৰয়োজন। শিক্ষাৰ পোহৰ প্ৰসাৰিত কৰিবলৈ লাইব্ৰেৰীয়ে বিশেষ অৱদান ৰাখিব পাৰে আৰু এই অৱদানে অসম আৰু সমগ্ৰ বিশ্বক এক নতুন উচ্চতালৈ লৈ যোৱাত সহায়ক হ'ব।